তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এই ট্ৰেভেলত দিব্য। আৰু যিহেতু আজি শিক্ষক দিৱস আৰু মই উপস্থিত আছোঁ আমাৰ নিজৰ অতিকৈ মৰমৰ কলেজ সৌফ্ৰা কলেজত। আৰু সৌফ্ৰা কলেজত আজি উদযাপন কৰিব শিক্ষক দিৱস আৰু বিভিন্ন ডিপাৰ্টমেণ্টতো নিজাববীয়াকৈ শিক্ষক দিৱস উদযাপন কৰিব। সেই হেতুকে আজি মই আহিছোঁ আৰু আমাৰ ডিপাৰ্টমেণ্টত আজি প্ৰথমতে শিক্ষক দিৱস উদযাপন কৰিব, তাৰপিছত অডিটৰিয়ামত সমূহীয়াকৈ উদযাপন কৰিব। আৰু মোৰ লগত আছে নিয়ন আছাম। তো নিয়ন আছাম কি ক'বা আজি শিক্ষক দিৱসৰ দিনাখন? ভাল লাগিছে। শিক্ষক দিৱস উপলক্ষে আমাৰ কলেজে খুব ধুনীয়াকৈ আয়োজন কৰিছে, ডিপাৰ্টমেণ্টসমূহক খুব ধুনীয়াকৈ আয়োজন কৰিছে। লগতে আমিও আৰু যোজা চলাইছোঁ। আমাৰ 3গৰাকী শিক্ষক আছে, খুব আদৰেৰে আমি এই অনুষ্ঠানটি পালন কৰিম। গতিকে ভাল লাগিছে। আৰু বাকী তোমাৰ শুভেচ্ছা থাকিল। ব্লগটো বনাই যাওঁ, মই চাম, শ্বেয়াৰ কৰিম। তোমালোকৰ ডিপাৰ্টমেণ্টৰ আজি পতা হৈছে? মই তাকে বজাৰ কৰি আহিছোঁ। তো আমাৰ ডিপাৰ্টমেণ্ট পাতিছে আৰু পিছপাকে আমাৰ ছাৰসকল আহিছে। তো ভিতৰত কেনেকৈ ধৰণে কি হৈ যায় সেইখিনি আপোনালোকক দেখাই যাম। তো কণ্টিনিউ চাই দিব আজি ব্লগটো একদম চাই দিব। যদিহে মোৰ চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, সকলোৱে শ্বেয়াৰ কৰিব, বেল আইকন প্ৰেছ কৰিব নাপাহৰিব। তো বলক ভিতৰত যাওঁ আৰু দেখাই দিওঁ কি হৈছে কি নাই। হঠাতে এটি উন্মাদনা মোৰ ইয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত সাজে উঠে তোমাকে দেখিলে কিন্তু নজনাকে কাষৰলৈ আহিলে যাৰ ঘৰুৱা মলয়াই কয় কথা তুমি বিনে মই আমি শুনি আহিছোঁ টিচাৰ্ছ ডে কেনে চেলিব্ৰেশ্যন কৰে, সৰ্বপল্লী আধাৰিত স্কুল। সৰ্বপল্লী আধাৰিত স্কুল বিষয়ে আমি জনাটো জৰুৰী, কাৰণ তেখেতে চাগে এগৰাকী বিখ্যাত অসম ভাৰতবৰ্ষৰ দাৰ্শনিক আছিলে। এই অক্সফৰ্ড ইউনিভাৰ্চিটিটো তেখেতৰ ৰিচাৰ্চ পেপাৰ এতিয়া সমাধিত এটা ফিলচফি, যিটো দৰ্শন। আমি মানুহে মই আগতেই কওঁ যে নিজৰ এটা দৰ্শন থাকিব লাগে। সেই দৰ্শনটো আমি পঢ়িব লাগিব হিষ্ট্ৰীত। চন্দান চাইনৰ কুইজতো সুধিছে বেদান্ত দৰ্শন, দ্বৈতবাদ, অদ্বৈতবাদ। এই দৰ্শনবিলাকে মানুহৰ জীৱনটো সাংঘাতিক ধৰণে কাম দিয়ে। খুব জটিল নহয়, আমি শিকাটো খুব জৰুৰী। আৰু শিক্ষক দিৱস বুলি ক'লে পৃথিৱীৰ এখন ডাঙৰ চিঠি আছে। আব্ৰাহাম লিংকন নামৰ আমেৰিকাৰ যিজন ৰাষ্ট্ৰপতি, আমি ষষ্ঠ ষাণ্মাসিকত আমেৰিকান হিষ্ট্ৰী যেতিয়া পঢ়িম আমি আব্ৰাহাম লিংকনৰ জীৱনী পাওঁ। খুব স্পৰ্শকাতৰ আৰু অন্য এগৰাকী পৃথিৱীৰ বিখ্যাত ৰাজনীতিবিদ, যি সাধাৰণ অৱস্থাৰ পৰা, আমি নেপোলিয়ন বোনাপাৰ্টৰ কথা ইতিমধ্যে পঢ়ি আছোঁ, সাধাৰণ অৱস্থাৰ পৰা কেনেকৈ তেওঁ এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হৈছিল। আব্ৰাহাম লিংকনো তেনেকৈ তেওঁৰ জীৱনটো খুব কষ্ট। দেউতাক মুচি আছিলে, গতিকে তেওঁ দেউতাকৰ মুচি হোৱাটো সদায় গৰ্ব কৰে। তেওঁ ৰাষ্ট্ৰপতিৰ আসনত থাকোঁতেও তেওঁ নিজৰ কাম সদায় নিজেই কৰে, নিজৰ জোতা নিজে পলিচ কৰে, নিজে ইস্ত্ৰি কৰে। গতিকে মানুহে সেইটো কাম কালামে কৰিছিলে। গতিকে আমি এই দৰ্শনবিলাক, এই কথাবিলাক সদায় পৰিকল্পন আৰু মনৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আমাক যদি মৰমৰ শ্ৰদ্ধা জনালা প্ৰথমতে, তাৰ কাৰণে মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এটা কথা মনত ৰাখিবা, বৰ্তমান যুগটো হৈছে নলেজ আৰু তথ্যৰ যুগ। আজিৰ দিনটো আমি উদযাপন কৰিম সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো টিচাৰ ডে হিচাপে। কিয় তোমালোকৰ ছাত্ৰ হিচাপে তোমালোকৰ কৰ্তব্য হৈছে আজিৰ দিনটোত তোমালোকে কিমান তথ্য গোটাব পাৰা। তথ্য গোটাটো ক'ৰ পৰা আৰম্ভ কৰিব? ৰাধাকৃষ্ণন কোন, তেখেতৰ কিতাপবিলাক কি কিনো এৱাৰ্ড পালোঁ, কি কিনো পজিশ্যন পালোঁ, কোন ইউনিভাৰ্চিটিৰ VC হ'ল, ক'ত এৱাৰ্ড পাইছিলে, অথচ এৱাৰ্ডটো গোটেই এৱাৰ্ডৰ পইচাখিনি সেই ইউনিভাৰ্চিটিখনকে দান দিলে। সেই দানেৰে এটা ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা ফেলোশ্বিপ চলায়। গতিকে যাৰ তথ্য আৰু জ্ঞান আছে তাৰেই বৰ্তমান পাৱাৰ আছে, বেলেগ কোনো পাৱাৰ নাই। এখন দেশে এখন দেশৰ আটাইতকৈ বেছি বিচৰা বস্তু হৈছে সেইখন দেশৰ তথ্য, মানুহৰ তথ্য, ৰাজভাৰৰ তথ্য, আমাৰ সামৰিক অস্ত্ৰ শস্ত্ৰৰ তথ্য।
গতিকে ছাত্ৰ হিচাপে তোমালোকৰ সদায় এটা মানে মনত ৰাখিব, যিকোনো উৎসৱে হওক, যিকোনো হেৰিয়ে হওক, যিকোনো উদযাপনে হওক, তাৰ লগত জড়িত থকা সেই দিনটোৰ, সেই সময়ৰ, সেই মানুহজনৰ তথ্য গোটাটোৱে তোমালোকৰ আটাইতকৈ ডাঙৰ কাম। মই সদায় তথ্যৰ ওপৰত জোৰ দিওঁ, আৰু এই তথ্য যিমানে দিব তোমালোকে এটা সময় তথ্যই তোমালোকক কি কৰিবগৈ হেৰি দিবগৈ, প্ৰতিষ্ঠা দিব। তো এতিয়া আমি ইয়াত কৰিলোঁ উদযাপন শিক্ষক দিৱসৰ অলপকৈ থুলমূলকৈ, আৰু এতিয়া মেইনকৈ আছে অডিটৰিয়ামত, আৰু ইয়াত অলপ মানে লঘু আহাৰ টাইপৰ অলপ খোৱা ব্যৱস্থা কৰিছিলোঁ। তো সেইকল আছে, আৰু আমি কেক কটাৰো মানে এটা পৰ্ব ৰাখিছিলোঁ, চব কেক কাটিলোঁ। আকৌ কেকটো আচলতে দেখাই দিম, তো কেকটো আপোনাক দেখাই দিওঁ কেকটো কেনেকুৱাকৈ বনাইছিলোঁ। তো এইটো আছিলে কেকটো, এই হৈছে অলৰেডি কটা হৈ গ'ল। যিহেতু আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্ট, কিতাপ এখনৰ নাম লিখিছোঁ হিষ্ট্ৰী অফ ইণ্ডিয়া, এইফালে হেপী টিচাৰ্ছ ডে'। চ' এতিয়া খাই খতম দিয়াৰ আগতে আপোনালোকক এবাৰ দেখাই লৈছোঁ। আৰু যিহেতু এতিয়া খাই শেষ দিম আৰু কেকটো বেছি দেৰি নাৰাখোঁ, আৰু খোলা হৈছে। তো এতিয়া এই কেকটো খাই শেষ দি দিম। তো শেষ দিয়াৰ আগতে আপোনালোকক দেখাই লৈছোঁ, আৰু বাকী আজি কি কি ইয়াত হ'ব তো সেইখিনি আপোনালোকক দেখাম। তো চেনেলটো ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে দেখিছোঁ, একদম বিতৰণ চলিছে। আমাৰ এইফালে ৰাহুল, এইফালে নৱনীতা, আৰু এইফালে আছে বিশেষ তেনেকৈ একো আয়োজন নাই, সৰু মোৰ আৰু এইফালে আছে আমাৰ আজি যিসকল আহিছে টিচাৰ্ছ ডে উপলক্ষে। তো এতিয়া ইয়াত কটা পৰ্ব চলি আছে, এতিয়া চবেই খাব। এয়া মই খাব লৈছোঁ কিতাপখন, আমাৰ যোনখন হিষ্ট্ৰী অফ ইণ্ডিয়া আছিলে কিতাপখন। বঢ়িয়া, গোটেই হিষ্ট্ৰীখিনি খাই পেলাইছোঁ, যাতে মানে কি হিষ্ট্ৰী কৰিব পাৰে, যাতে ক্ৰেক কৰিব পাৰোঁ। আৰু দেখিব যে এখন বহুত ডাঙৰ কিতাপ। এটা কথা কওঁ, কেকটো ইমান খাবলৈ ভাল নাই, যোনটো ইয়াত কেমিকেল মাৰিছে নহয়, সোৱাদটো বৰ বেয়া, বৰ বেয়া হয়। চ' কেক খোৱা প্ৰক্ৰিয়া সামৰণি মাৰিলোঁ। চ' এতিয়া আছে অলপ বস্তু খাবলৈ, চ' সেইখিনি এতিয়া খাই ল'ম, আৰু খাই পিনে যাম অডিটৰিয়ামত কেনেকৈ পাতিছে টিচাৰ্ছ ডে'। তো সেইখিনি আপোনালোকক দেখাম। তো ভিডিঅ'টো একদম ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে চাই থকা, আৰু ক'তো স্কিপ নকৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে, যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে, তো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। তো ব'লক এতিয়া যাওঁ অডিটৰিয়ামত, আৰু অডিটৰিয়ামত কেনেদৰে পাতিছে সেইবোৰ দিছোঁ আপোনাক। হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল দিব্য ব্লগ। ছেকেণ্ড চেনেল নহয়, ট্ৰেভেল দিব এটাই চেনেল আছে মোৰ, আৰু সকলোৱে সেইটোৱে জানে। আৰু আজি শিক্ষক দিৱস, সকলোৱে জানে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন, আৰু আচলতে শিক্ষকসকলক সন্মান জনাবৰ উদ্দেশ্যে এই দিনটো আজি উদযাপন কৰা হয় উলমলৈ। আৰু সৰুপথাৰ মহাবিদ্যালয়তো আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে, আৰু চাই দিয়ক বাকী। আচলতে এই মানে কেমেৰা এই চাইডে ডিছপ্লেখন আছে, যিহেতু সি ডিছপ্লে চাই বনাই আছে। আমাৰ যিহেতু প্ৰথম মানে এক্সপিৰিয়েঞ্চ কেমেৰাত চাই বনাব লাগিব, লেন্সত চাই বনাব লাগিব, এই ডিছপ্লেত চাই নহয়। অ'কে বাই। এতিয়া আৰম্ভণি হ'ব অডিটৰিয়ামৰ ভিতৰত এটি গীতেৰে। তো আপোনালোকে গীতটো এনজয় কৰক, আৰু তাৰপিছতে মই যাম এফালে, কিয়নো আজি মোৰ লগৰ এটা জন্মদিন, চ' তাৰ জন্মদিন চেলিব্ৰেশ্যন কৰিবৰ কাৰণে যাম। চ' ইয়াত আছিলে ইমানেই, আৰু পাছৰ দফা আপোনালোকে চাই থাকক তাত গৈ কি কৰোঁ কি নাই। চ' কলেজত আজি এয়াই আছিলে, আমাৰ ডিপাৰ্টমেণ্টত কেনেদৰে উদযাপন কৰিছে, চ' আৰু অডিটৰিয়ামত কেনেদৰে আৰম্ভণি কৰে ইয়ালৈকে আপোনালোকক দেখালোঁ। তো এতিয়া আমি যাম সৰুপথাৰ, তাত গৈ অলপ বাৰ্থডে চেলিব্ৰেশ্যন কৰিম, তাৰপিছত ঘৰ যাম। তো আপোনালোকে এইডোখৰলৈকে চাব পাৰে, বা বাকী আমি লগৰ সৈতে কি কৰোঁ তাৰ অলপ ক্লিপ সমূহ দি দিম, তো সেইডোখৰ আপোনালোকে চাব পাৰে। তো চাই गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। तस्मै श्री
গাইছ এতিয়া আছোঁ আমি ৰজাপুখুৰী আৰু ৰজাপুখুৰী পিছফালে আহিলোঁ অলপ ফূৰ্তি কৰিলোঁ আৰু আমাৰ আকাশ ভাই আজি বাৰ্থডে চ' বাৰ্থডে অলপ চেলিব্ৰেশ্যন কৰিলোঁ তো এইফালে আছে পাপু আৰু এয়া আজি গোটেইখিনি পাৰ্টনাৰ এইফালে দেখাই দিছোঁ তো এইফালে আমি গোটেইখিনি পাৰ্টনাৰ আছোঁ আৰু আজি মানে কি হ'ল বাকী যিমান এনজয় কৰিলোঁ আৰু বাকী যিমান পাৰ্টি কৰিলোঁ আপোনালোকক নেদেখালোঁ আজি ব্লগটো বহুত ছুটি হ'ব তো হয়তো সকলোৱে চাই আগৰডোখৰ ভাল পালে তো সকলোৱে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ মোক এনেদৰে মানে ছাপোৰ্ট কৰি যাব আৰু এই আমাৰ হৈছে চমাদা তো চমাদা আছে আজি তো হাই আৰু এইফালে গাড়ী আছে বৰ্তমান আছে একদম ৰাস্তাত চ' ধূলি অৱস্থা আৰু এইফালে একদম ছানছেট হোৱাৰ টাইম হয় চ' গেং আছে একদম পুৰা ধূলি হৈ গৈছে তো এতিয়া যাম লাহেকৈ ঘৰ আৰু ইয়াত দিছে ঘামি জামি একদম অৱস্থা নাই আৰু যিহেতু আমাৰ বহুত গৰম তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু আকৌ লগ পাই আছোঁ এটা নতুন ব্লগৰ সৈতে তেতিয়ালৈকে বাই বাই